তা বিজেপি প্ৰথমতে ক'লে যে ডেভেলপমেণ্টৰ কথা ক'লে এই ডিফুৰ টাউনৰ মাজত যিটো ৰাস্তা আছে সেইটো কথাহে একদম ঘূৰাই আছে কিন্তু ৰ'বচোন কথা শুনক এই পইণ্টৰ কথা নুশুনে নহয় শুনক পইণ্টৰ কথা শুনক হিয়াৰ দ্য ট্ৰুথ আপুনি হিয়াৰ দ্য ট্ৰুথ ডেভেলপমেণ্টৰ কথা কৈছে ন ডেভেলপমেণ্টৰ কথা কৈছে কিন্তু আচল ডেভেলপমেণ্টটো হৈছে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অলপ আগতে কেছে লিডাৰে ক'লে এইফালে ৰাস্তা বনাই আছে কিন্তু মানুহৰ পেটত ভাত নাই মই কথা কৈছোঁ এতিয়া নৰেন্দ্ৰ মোদীয়ে যিটো ষ্টাইলত কাম কৰিছে আমাৰ তুলিৰাম ৰহা ডাঙৰীয়াই সেইটো ষ্টাইলতে কাম কৰিছে চবৰ নাকতে নাকি নগাই আছে কৈছে নহয় এতিয়া আপুনি আপোনালোকে যাওক গাঁৱতে আপুনি মিটিং পাতিব গ'লে তুলিৰাম ৰহা ডাঙৰীয়া কি কয় যে আপোনালোকে বেলেগ দল সংগঠনৰ মিটিঙত যদি যায় আপোনালোকক ডেভেলপমেণ্ট নিদিম ঘৰ নিদিওঁ লেট্ৰিন নিদিওঁ কিবা নিদিওঁ মানে বেলেগ দল সংগঠনৰ লগত যদি মিটিঙত যায় তাৰমানে চৰকাৰৰ যিটো হেৰি আছে ডেভেলপমেণ্ট স্কিম আছে এইবিলাক দিব নোখোজে এইটো কি ডেভেলপমেণ্ট নেকি এইটো বিজেপি চৰকাৰ নহয় চৰকাৰ মানে চবৰ কাৰণে অকল বিজেপিৰ কাৰণে নহয় অকল বিজেপিৰ কাৰণে নহয় চৰকাৰ মানে চবৰ কাৰণে কিন্তু আপোনালোকৰ আইডিঅলজি আপোনালোকৰ চিন্তাধাৰা চৰকাৰ মানে অনলি ফৰ বিজেপি এইটো কি কথা এইটো হৈছে নেকি আপোনালোকে চিন্তাধাৰাটো ক্লিয়াৰ কৰক আগতে আৰু এটা কথা আজি এটা কথা এক্সপ'জ হৈছে দেই মানে আমাৰ যিমানে ইয়াত দল সংগঠন আছে চবে নেশ্যনেল ইছ্যু লৈ আছে একদম গোটেই ভাৰতবৰ্ষৰ ইছ্যু লৈ আছে কিন্তু আমাৰ ইয়াত ৰিয়েল ইছ্যু এইটো চাইলেণ্ট কৰি দিয়া হৈছে ইয়াত ৰিয়েল ইছ্যুটো হৈছে আমাৰ ইয়াত ট্ৰাইব পপুলেশ্যনৰ ডেভেলপমেণ্ট লাগে কিন্তু ডেভেলপমেণ্ট ক'ত 1951 আমাৰ পপুলেশ্যন আছে 86% কিন্তু আমাৰ ইয়াত পপুলেশ্যন আছে এতিয়া 45% এইটো ডেভেলপমেণ্ট নেকি দিছ ইজ ডেভেলপমেণ্ট This is the sixth schedule area. This area is only for the tribal people. And national party. সেইকাৰণে মই কৈ আছোঁ আমাৰ যিবিলাক দল সংগঠন আছে চব নেশ্যনেল ইছ্যু একদম গোটেই ভাৰতবৰ্ষৰ ইছ্যু লৈ আছে কিন্তু আমাৰ ইয়াত যিটো মেইন ইছ্যু আছে এইটো চাইডলাইন কৰি আছে already for 70 years we have sidelined our main issue jadi itu kami tak jelas litik itu kami biar bombo. Jaga isu kami.